Hello friends, a very good morning. Welcome back to my YouTube channel Matla Vlog. So guys, আজি ব্লগটো বনোৱাৰ বিশেষ কাৰণ হ'ল তো এয়া গাইজ দেখিছে এখন বাইদেউৰ গাড়ী যোনটো মই মানে গাড়ীখন চলাই থাকো কাম কৰি থাকো তো গাইজ গাড়ীখন কিনা প্ৰায় আজি 7 মাহ মান হৈ গলে তো মোৰ 7 মাহ এক্সপেৰিয়েন্স মানে মই 7 মাহ গাড়ীখনত যে কাম কৰি আছো মই কেনেকা পাইছো কেনেকা পোৱা নাই ভাল পাইছো নে বেয়া পাইছো নে তাৰে বিষয়ে আপোনালোকক অলপমান জনাই দিম গতিকে আপোনালোকে মোৰ ভিডিওটো চাই কিনে গতিকে আপোনালোকে বুজিব পাৰিব মই যিমানখিনি বুজি পাইছো যিমানখিনি জানো মই আপোনালোকক হিটোৱে মোক বুজাই দিব বিচাৰিছো গতিকে মোৰ ভিডিও চাই গতিকে আপোনালোকক অলপ সহজ হ'ব গতিকে গাড়ীখন কিনাৰ আগতে যে কিনিম নে নিকিনিম তাকে আপোনালোকে ডিসিশন ল'ব পাৰিব তো গাইস হেতু ভিডিও কিনে মই আপোনালোকক ভিডিওটো শেয়াৰ কৰিম বুলি ভাবিলো তো আজি মই ভিডিওটো বনাব কাৰণে ষ্টাৰ্ট কৰিলো তো আপোনালোকে ভিডিওটো পুৰা সম্পূৰ্ণ চাই থাকিব আৰু যদি মোৰ নতুন ভিউৱাৰসকল আহিছে তেনে মোৰ চেনেলত তো প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু যিমান পাৰে মোৰ ভিডিওটো শেয়াৰ কৰি দিব তেতিয়ালে বলক ভিডিওটো আৰম্ভ কৰিছো বেছি দেৰি নকৰাকৈ তেতিয়ালে লেটস গো So guys, আপোনালোকে দেখা পাইছে Renault Kwik Climber টপ মডেলটো হয় এটো সেগমেন্ট আপোনালোকে কৈছে 1000 সিসি সিলিন্ডাৰ 3 সিলিন্ডাৰ 1000 সিসি হয় তো আপোনালোকে দেখা পাইছে আৰু ইয়াৰ চাবিটো দেখা পায় গাইস তো আপোনালোক দেখাইছো চাবিটো এনেকুৱা হয় তো এটা দেখা যায় লক এণ্ড আনলক আছে তো চাবিটো হয় আৰু এটা আপোনালোকক গৈ আছো আপোনালোক গুটেখিনি ইয়াৰ কথা বিষয়খিনি কৈ দি আছো আপোনালোক কেনেকুৱা কি আছে তো প্ৰথমতে দৰজাটো খুলি দেখাইছো তো গাইস চাক দৰজাটো এনেকুৱা টাইপৰ হয় তো আপোনালোকে দেখা পাইছে বহুতখিনি স্পেচ আছে পানী বটল ৰাখিছো তো ইয়াতে আপোনালোকে দেখাইছে কিনে অৰেঞ্জ কালাৰৰ ফিনিশিং কৰিছে ব্ল্যাক এণ্ড অৰেঞ্জটো আৰু মিৰৰটো কিনে ব্ল্যাক এণ্ড অৰেঞ্জ ফিনিশিং দিছে আৰু গাইস এটা আপোনালোকে আগত পুৰণা মডেলটো হাতেদি ইয়াত মিৰৰটো এডজাষ্ট কৰা আছে কিন্তু আজিকালি ইয়াতে ৰিমোট দি নেকানে কৰিলে লেফট ৰাইট তো ইপিনে ইটো সাইড দিনে টিপিলে তো ৰাইট সাইডে মিলাব পাৰে আৰু ইটো লেফট সাইডে দিলে এতিয়া লেফট সাইডৰ মিৰৰ এডজাষ্ট হ'ব পাৰে তো ইয়াক গাইস মই টিভি আছো এটা সুইচটো দিছো এটা স্যার তো আপোনালোকে এলটোত কিনে বহুতখিনি ফেসিলিটি আছে তো এখন গাড়ী আপোনালোকে এবিএস এয়াৰবেগ এয়াৰবেগ আছে এটা কুইক ব্ৰেন্ডিং আছে আৰু এটা টুল বক্সটো দেখা পাইছে কি ধুনীয়া টুল বক্সটো আৰু ইয়াত দেখা পাইছে মানে ডিসপ্লে স্ক্ৰীন টাচ ডিসপ্লে দেখা পাইছে কি ধুনীয়া ডাঙৰকে আৰু ইয়াৰ স্পিকাৰ ইয়াতে আছে গাইস আৰু ইয়াতে 4 পাৱাৰ উইন্ডো আছে এলটোত আগত পুৰণা মডেলটোত এলটো কেটেন ললে আপোনালোকে অনলি 2 উইন্ডো পাৱাৰ পায় ইয়াতে 4 উইন্ডো পাৱাৰ আহিব তো ফ্ৰন্ট ৰৰ আছে ইয়াতে আছে পাৱাৰ উইন্ডো সুইচ কিটা এটো দুটা এটো ৰাইট সাইডে লেফট সাইডে আৰু বাকি বেক সাইডৰ সুইচটো বেক সাইডে আছে তো গাইস এই দেখা পাইছে বেক সাইডৰ পাৱাৰ উইন্ডো সুইচটো ইয়াতে আছে এটা মই চাবিটো অফ কৰিছো কেনে তো অন হোৱা নাই দেখা পাইছে আৰু মানে আপোনালোকে মোৰ 5.6 হয় হাইটটো তো আপোনালোকে বুজিলে ধুনীয়া স্পেচ পায় আৰু অলপমান বেক কৰিলো ধৰি সাপোজ ইমান বেক কৰিলো মানে লেগ স্পেচটো বহুতখিনি থাকে আপোনালোকে আৰামত ধুনীয়াকৈ বহিব পাৰে কিন্তু এলটোত অলপমান ঠেক হয় আৰু কিন্তু হাইটটো ইয়াত অলপমান মোৰ কেনে অসুবিধা হৈছে যদি মোৰ ওপৰত চাপলে ঠিক হ'ব কিন্তু মানে জামটিকন হয়তো মাথাতে লাগি যাব পাৰে তথাপিও এডজাষ্ট অলপ এনেকা কৰি এডজাষ্ট কৰিব পৰা যায় তো গোটেইখিনি আপোনালোকক দেখাই আছো তো এটা আপোনালোক দেখাও বেক সাইডৰ বুট স্পেচটো কিমান আছে তো আপোনালোকে এটা পাইছে এইটো আপোনাৰ তেলৰ সুইচটো আৰু ইয়াতে ডিকি খোলা মই ডিকি সুইচটো কৰি দিলো এতিয়া মই ডিকিৰ স্পেচটো মই আপোনালোকক দেখাই আছো গাইস ইয়াৰ আপোনাৰ ডিকি স্পেচটো হৈছে আপোনালোকৰ 2.79 লিটাৰ 279 লিটাৰ হয় বুট স্পেচটো গাইস ডিকি স্পেচটো 2.79 ধুনীয়া স্পেচ আছে আৰু আপোনালোকে এইটো খুলি কিনে ইয়াতে সুইচ আছে ইয়াতে এনেকা কৰি এইটো ফল্ডিং কৰিব পাৰে এপেনেটা সুইচ আছে ফল্ডিং কৰি কিনে ধুনীয়াকৈ আৰু বুট স্পেচটো ডাউন কৰিব পাৰে গতিকে কিবা কিনি যদি বিজনেছ কৰে মাল বস্তু নিব কাৰণে কাপোৰ চাপোৰ নিব ধুনীয়া হ'ব আৰু প্লাছ ইয়াতে আপোনালোকৰ মোবাইল চাৰ্জাৰ হোল্ডাৰ দিছে আগত এটা দিছে পিছতো এটা দিছে আপোনালোকে ইয়াতে মোবাইল ধুনীয়াকৈ এইটো প্লাগটো ভৰাই কিনে ইয়াতে মোবাইল ধুনীয়াকৈ চাৰ্জ কৰি এনজয় কৰিব পাৰে এলটোত কৈ বা 800 খৰকৈ ইটো ক'বলৈ গ'লে মানে ইয়াৰ লেংথটো বহুতখিনি দিয়া আছে বহুতখিনি দীঘল হয় ইয়াৰ লেংথটো হৈছে আপোনালোকৰ 3.7 মিটাৰ আছে
3.7 লিটাৰ আছে আৰু হাইটটো আপোনাৰ এইটো যোনটো স্পেচটো হাইটটো এইটো আপোনালোকৰ বহুতখিনি দিয়া আছে মানে আপোনালোকে অলপ অফ ৰোডিং ৰাস্তাটো নিলেও একো অসুবিধা নাই তলত লাগি নাযায় ধুনীয়াকৈ যাব পাৰে গাইছ আৰু ইয়াৰ ইঞ্জিনটো মই আপোনালোকক ধুৱাই দি আছোঁ তো ইঞ্জিনটো খুলিবৰ কাৰণে ইয়াত আছে ইঞ্জিন দেখা পাইছে আপোনালোকে ইয়াতে ছিংগল ৱাইপাৰ হয় আৰু মই আপোনালোকক ইঞ্জিনটো দেখাই দি আছোঁ তো আপোনালোকে দেখা পাইছে গাইছ ইঞ্জিনটো 3 চিলিণ্ডাৰ হয় 3 চিলিণ্ডাৰৰ ইঞ্জিন তো আপোনালোকে ইয়াত পাৱাৰ পাই আছে 68 bhp আৰু ইয়াত টৰ্ক পাই আছে 91 m টৰ্ক 91 m টৰ্ক ইয়াত পাই আছে আপোনালোকে গাইছ তো ইয়াতে দেখা পাইছে বেটেৰীটো এনেকুৱা আছে ইয়াতে ফিউজ কভাৰ আছে ইয়াতে আপোনালোকে যোৰ বস্তু যি মানে কিবা কিনি কৰিব দিনে মানে স্ক্ৰেচ কৰিব দিনে গোটেই ইয়াত বিজনেছ চেফটি কৰি ৰাখিব দিছে তো আপোনালোকে দেখা পাইছে আৰু এইটো হ'ল গাইছ ব্ৰেক অইল যদি ব্ৰেকটো কম থাকে ব্ৰেক অইল দিব পাৰিব ইয়াতে ৱাটাৰৰ পানী কিনে আৰু গৈ পিনে কুলেন আছে ইয়াতে কুলেন দিব পাৰিব তো ইঞ্জিনটো দেখা পাইছে কি ধুনীয়া কভাৰ কৰা আছে ইঞ্জিনৰটো ইয়াতে মানে ক'ব লগা গ'লে ইয়াৰ লুকছটো মানে ইমান ধুনীয়া যোনে মানে দেখিছে মানে গাড়ীখনত দেখি মানে ভালে পায় মানে তাৰ ৰিয়েকশ্যনটো মানে চবেই ভালে পায় মানে বহুতখিনি লুকছটো মানে ধুনীয়া বনাইছে মানে পূৰা এট্ৰেক্টিভ হৈ যায় মানুহে মানে গাড়ীখন লঙে লাগি যায় আৰু ইয়াক চাই কি ধুনীয়া ডিআৰএ লাইট দিছে ইয়াত চাই ইয়াতে ডিআৰএ লাইট আছে আৰু প্লাছ ইয়াতে হেল'জেনৰ লাইট আছে মানে আপোনাৰ ইলিংগাৰ লাইটো আছে আৰু প্লাছ আপোনাৰতো হেডলেম্পটো গাইছ ইয়াতে হেডলেম্প মানে দুটা ভাগ আছে ইয়াত দেখা পাইছে আপোনালোকে দুটা ভাগ আপাৰ এণ্ড ডিপাৰ ইয়াত মানে আপাৰ চলালে মানে আপাৰটো দিলে এইটো জ্বলিব ডিপাৰটো হ'লে ডিপাৰটো এইটো চলিব আপাৰ দিলে এইটো লাইটটো জ্বলিব এটা মানে দুটা ভাগ দিয়া আছে এটা লাইটতে দুটা চেনেল আছে মানে আৰু ইয়াত দেখা পাইছে ধুনীয়াকৈ এল ই ডি লাইটটো কি ধুনীয়া জ্বলি আছে মানে আপোনালোকে মানে প্ৰথম কথাটো হ'ল গাড়ীখন লুকটো মানে ইমান ধুনীয়া মানে গাড়ীবিলাক মানে দেখি কিনে মানুহবিলাক সকলোৱে ভাল পায় আৰু ইয়াতে ব্লেক এণ্ড অৰেঞ্জত মানে কি ধুনীয়া ফিনিচিং কৰিছে ইয়াতো আছে ব্লেক এণ্ড অৰেঞ্জ ফিনিচিং ইয়াতো আছে ব্লেক এণ্ড অৰেঞ্জ ফিনিচিং মানে বহুতখিনি চাই ভাল লাগে অভাৰঅল মানে গাড়ীখন মানে 360 ভিউ চাব গ'লে মানে বহুত সুন্দৰ দেখা পায় বহুত ধুনীয়া দেখা পায় এল্টতকৈ মানে বহুতখিনি মানে ভাল লাগে চাই গাড়ীখন তো এন কমন চা লাগিছে তো বেক চাইডেও চাওক বেক চাইডে আপোনালোকে অৰেঞ্জ এণ্ড ব্লেকটো ইয়াত ফিনিচিং কৰা আছে ইয়াতো কি ধুনীয়াকৈ সেইকাৰণে মানে পিছপিনে পৰা চাইও ভালেই লাগে তো এল্টবিলাকৰ মানে পিছপিনে চাই মানে কিমান ঢেপেচাকৈ কেনেকুৱা কিমান চাই দিবি ঢেপেচাকৈ দেখা পায় মানে বেছি ভাল নলগা হৈ যায় সেইকাৰণে ধুনীয়া লাগে গাড়ীখনত চাই কিনেও আৰু প্লাছ ইয়াতে বেক কেমেৰাও দিছে তো এল্টতটো বেক কেমেৰা নাই ইয়াতে বেক কেমেৰা দিয়াও আছে গাড়ী চাওক বেক কেমেৰাও আছে তো সেই গাড়ীখনত মানে আপোনালোকে চাবলৈ প্ৰথম ষ্টাৰ্টিং প্ৰাইচৰ পৰা লৱেষ্ট মডেলৰ পৰা 5,21,000 সামথিং এক শ্ব'ৰুম তো অনটোত ল'ব গ'লে আপোনাৰ 5.70-80 যাব গৈ টপ মডেল হ'লে আপোনালোকে 6 লাখ সামথিং হৈ যায় তো এতিয়াতো গাড়ীবিলাকৰ দাম বহুত দাম বাঢ়িছে গাড়ী বুলি নহয় অকল গাড়ী মোবাইল বাইক বহুতখিনি বস্তু মানে গোটেই GST বিহিত বঢ়াই দিছে গতিকে বহুতখিনি মানে দাম বাঢ়ি গ'ল গাড়ী মই এটা বাইক কিনিছোঁ মই বাইক কিনোতে 1.41,000 সামথিং আছে এতিয়া সেইখন বাইকৰ দাম হৈ গ'ল 1.46,000 এনেকুৱা হৈ গ'ল তো ইয়াত দেখা পাইছে আগৰ ব্ৰেকটো ডিছ ব্ৰেক হয় ব্ৰেকৰ কথা ক'ব নোৱাৰে ব্ৰেকটো পাৱাৰ ব্ৰেক বহুত ধুনীয়া ভাল লাগে ব্ৰেকটো মানে অলপমান দিলে ব্ৰেকটো বহুত কাঢ়া ব্ৰেক লাগি যায় ডিছ ব্ৰেক দিছে আৰু পিছতে আছে ড্ৰাম ব্ৰেক পিছপিনে ড্ৰাম ব্ৰেক হ'লেও মানে ব্ৰেকৰ মানে বহুতখিনি ভালে লাগে তো মোৰ গাড়ীখন দেখি কেনেকুৱা লাগিছে আপোনাৰ মানে ভালে লাগিছে ন যদি আপোনাৰ যদি এখন গাড়ী মানে ধৰি লওক আপোনাৰ এটা মানে গাড়ী এটা কিনিম বুলি ভাবি আছে বা গাড়ী কিনিব এটা অলপ ধন সম্পত্তি বা বাঢ়িছে কিবা তো আপুনি কি বুলি ভাবে এইখনত যদি ইয়াৰ লগত যদি আৰু এখন এল্ট' গাড়ীখন যদি থৈ দিওঁ তো আপুনি প্ৰথমতে কোনখন গাড়ী পচন্দ খাব ভাল পাইছে ন তো তো দাদাও ক'লে দাদাও কাৰণ গাড়ী চলাই থাকে সিও গমেই পায় গাড়ী কেনেকুৱা কি কথা তো এই দাদাই কৈ দিলে কাৰণ গাড়ীখনৰ লুকছৰ চাই আৰু অহল বহল ভাবিছে ৰেডিঅ' এণ্টেনাটো গাইছ কিন্তু ৰেডিঅ' এণ্টেনাটো ইয়াতে চুটি কৰিব নোৱাৰে দীঘল লাগে কিন্তু চাপৰ আৰু ওখ এনেকুৱা কৰিব পাৰে এইটো আপোনাৰ ইচ্ছামতে থ'ব পাৰিব এনেকুৱা ডিজিটেল মিটাৰটো চাব পাৰে গোটেইখিনি পূৰা LED হয় পূৰা ডিজিটেল হয় মানে ইয়াতে একো এনালগ মিটাৰ নহয় তো ইয়াতে দেখা পাইছে আপোনাৰ ইয়াতে কিলোমিটাৰ দেখাইছে এতিয়া স্পীড মিনিটৰ এইপিনে তেলৰ ইণ্ডিকেটৰ ইয়াত তেলৰ চিগনেল এইটো গাড়ী কিমান হিট হৈছে কিমান নহয় এইটো আৰু ইয়াতে প্লাছ RPMৰ ইয়াত দেখাব ইয়াত RPM কিমান হাজাৰ RPM মই উঠাইছোঁ সেইটো দেখাব আৰু ইয়াতে AC কণ্ট্ৰল আছে এইটো AC পাৱাৰ ফেন পাৱাৰ স্পীড কিমান আৰু এটা আপোনাক AC বতাহটো কিমান কি লাগে ভৰি পিনে লাগে নে ওপৰ পিনে লাগে এইটো মিলাব পাৰিব আৰু তাৰপিছত আপোনাৰ হেল'জেন লাইটটো যোনে দেখা পাইছে দুটা চাইড লাইট একেলগে জ্বলে তাৰপিছতে চেণ্ট্ৰেল লক আৰু এইটো পাৱাৰ আপ ডাউন কৰা লেফ্ট এণ্ড ৰাইটৰ হয় আৰু ইয়াতে আছে USB আৰু এক্সপক আৰু ইয়াতে মোবাইল চাৰ্জাৰ এইটো ল'ব পাৰিব মানে স্পেচটো ক'বলৈ গ'লে স্পেচটো ঠিকেই আছে
এল্টো গাড়ীখনতকৈ স্পেচটো মোটামুটি ঠিকেই আছে তো ইয়াত মানে জাগা বহুতখিনি স্পেচ ভালে আছে আৰু এটা ডুৱেল এয়াৰবেগ আছে আৰু প্লাছ ABS আছে গোটেইখিনি ফেচিলিটি ইয়াতে দিয়া আছে গাইজ তো মানে ভালে লাগিছে গাড়ীখনত বহি কিনে তথাপিও মানে মানুহে কি ভাবে মাইলেজ ক'ব গ'লে মাইলেজ এতিয়া বৰ্তমান মই পাই আছোঁ 7 মাহৰ মানে এক্সপিৰিয়েঞ্চ ক'ব গ'লে মই ভালে পাইছোঁ ঠিক ঠাক ঠিকে আছে গাড়ী চলাই ঠিকে লাগে কিন্তু 1000 cc হ'লেও মানে আপোনাৰ AC টো দিলে অলপমান এটা হেং মাৰা নিচিনা হয় এচিটো মই যেতিয়া অন কৰোঁ তেতিয়া মানে অলপ পিকআপটো মানে অলপ শ্ল' হৈ যায় মানে 1000 cc মানে গমেই পায় গাইজ কিমান লোড কৰিব কি এইপিনে পাৱাৰটোৱে ইঞ্জিনটোৱে মানে গাড়ীটোকে দূৰাই নিব নে এচিটোকে কণ্ট্ৰল কৰিব অলপ অসুবিধা হয় আৰু যেনেকুৱা এটা ক'ব লগা গ'লে আমি এতিয়া আমি যেনেকুৱা এটা আমি সৰু ল'ৰা যে সি 10 কেজি দাঙিব পাৰে 10 কেজি জেগা যদি আৰু 1 কেজি বঢ়াই দিওঁ অলপ অসুবিধা পায় কষ্ট পায় তথাপিও নিব পাৰে ঠিক সেনে ধৰণৰ কথা হৈছে এতিয়া ইয়াত চিষ্টেমটো সেনে মানে বনাইছে তেনে এচিটো দিলে মানে অলপমান হেং মাৰে কিন্তু সি কেপাচিটিটো লৈ লয় কেপাচিটি কোম্পানী সেনেকাই বনাইছে কিয়নো প্ৰথমতে অলপ হেং মাৰিব যেতিয়া RPMটো যেতিয়া স্পীডটো আপোনাৰ 80 যায়গৈ তেতিয়া মানে ফ্ৰী হৈ যায় আৰু সেই প্ৰব্লেম কিন্তু AC বহুত কুলিং লগে লগে বহুত কুলিং কৰি দিয়ে বহুত ভাল লাগে এচিটো বহুত কুলিং কৰি দিয়ে আৰু কিন্তু ইয়াৰ সাউণ্ড সিস্টেমটো গাইজ মিউজিক খাৰাপ একদম বেয়া মিউজিকৰ সাউণ্ড সিস্টেমটো মানে কিবা মাইকত বুজি থকা নাই টং টং বেছ একো নাহে মানে তথাপিও চলি যায় আৰু মানে অকলে অকলে বৰিং লাগিছিলে চলি যায় আৰু তো গাইজ তো আপোনাৰ আৰু এটা গাইজ মইতো ক'ব পাহৰি গৈছিলোঁ যদি এখন গাড়ী অকল এখন বুলি নহয় আপোনালোকে টয়টা কোম্পানী গাড়ীও আছে ইটিঅছ দিবা বুলি এখন গাড়ী আৰু ফৰ্ডৰ গাড়ীও আছে তোমাৰ টেবলাবিলাকৰ ট্ৰাকবিলাকৰো আছে মানে বেক গিয়াৰটো উল্টা চাইড তো কিছুমান হয়তো নাজানিব পাৰে যোনবিলাক নাজানে মই তাৰ কাৰণে কৈ আছোঁ আৰু যোনবিলাকে জানে মই তাৰ কাৰণে কোৱা নাই যোনবিলাকে নাজানে সেইসকলে ভিডিঅ'টো চাই কেনে বুজি পাব ইয়াৰ বেক গিয়াৰটো হৈছে গাইজ ইয়াত এটা লিভাৰ আছে এইটো চাওক গাইজ ইয়াত এটা লিভাৰ আছে লিভাৰটো এনেকুৱা দাঙি এনেকুৱা দিলে বেক গিয়াৰটো লাগে এইপিনে চাওক কেমেৰাটো বেক কেমেৰা অন হৈ গ'ল দেখা পাইছে গাইজ ইয়াৰ বেক গিয়াৰটো এনেকুৱা হয় ফ্ৰণ্ট গিয়াৰো এইপিনে আছে বেক গিয়াৰো এইপিনে আছে কিন্তু ইয়াত লিভাৰটো দাঙি ল'ব লাগিব এইটো লিভাৰটো কিছুমান গাইজ মই এনেকুৱা দাঙিছোঁ এইটো এনেকুৱা দাঙিলোঁ এইটো আহি গ'ল এইটো এনেকুৱা কৰিলে 1 গিয়াৰ লাগি গ'ল এইটো আহিলে মাজত আনে নিউট্ৰেল এতিয়া বেক গিয়াৰ লগাব লগালে এইটো এনেকুৱা কৰি এনেকুৱা এইটো এইপিনে চাওক তো বহুতখিনি মানুহে এইটো কথা নাজানে কিছুমানে মানে বেক গিয়াৰটো বিচাৰি নাপায় তো প্ৰথমত মানে মোৰ অলপ অসুবিধাও আছিলে কিন্তু মই ইউটিউবত চাই কিনে বুজি পালোঁ গাইজ তো সেই ব্লুটুথ চিষ্টেম গোটেইখিনি আছে আপোনালোকে ফোন কানেক্ট কৰি ইয়াতে মাইক্ৰফোন আছে ব্লুটুথ গোটেই কথা কৈ যাব পাৰিব ধুনীয়াকৈ গাড়ী স্পীকাৰ কথা পাতিব মানে গোটেইখিনি ফেচিলিটি দিয়া আছে চ' গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে খাব পাৰিলোঁ তো আপোনালোকে কেনেকুৱা পালে মোৰ বুজা কিমানখিনি আপোনালোকে বুজি পালে কিমান বুজি পোৱা নাই আপোনালোকে কমেণ্টত জনাই দিব আৰু যদি আপোনালোকে যদি গাড়ীখন যদি ল'ম বুলি বিচাৰিছে ল'ব পাৰে একো কথা নাই ধুনীয়াকৈ এল্টতকৈ ধুনীয়াকৈ ল'ব পাৰে কিন্তু এতিয়া নতুন মডেল আহি গ'ল এল্ট K10 মানে অলপমান ধুনীয়া কৰিছে যে তাতো ফেচিলিটি বহুত দিছে এতিয়া হয়তো অলপমান কম্বিনেশ্যন হ'ব পাৰে টক্কৰ দিব পাৰে ইয়াৰ লগত কিন্তু প্ৰথমতে ইয়াৰ লগত টক্কৰ দিব পৰা নাই K10 প্ৰথমে ইয়াৰ লগত টক্কৰ দিব পৰা নাই ইয়াৰ গোটেইখিনি চেণ্ট্ৰেল লক চব কোম্পানীৰ ভিতৰত আহে কিন্তু এল্ট K10 কিন্তু আগতে চেণ্ট্ৰেল লক নাহে এইটো এক্সট্ৰাকৈ বাহিৰত লগাব পাৰে কিন্তু ইয়াত হ'ল পুৰা গোটেই কোম্পানী ফিটেড একো বাহিৰত লগাব বস্তু একো নাই অকল আপোনাৰ চিট কভাৰবিলাক আৰু মেকটো এইটোহে বাহিৰত লগাব নাই বাকী গোটেইখিনি চব ইয়াত গাড়ী কোম্পানীৰ পৰাই লাগি আহে তো সেইটো কাৰণে এতিয়া চাগে নতুন মডেলৰ এল্ট K10 মানে বহুতখিনি ফেচিলিটি দিছে বুলি কোৱা শুনা পাইছোঁ এতিয়া হয়তো টক্কৰ দিব পাৰে ইয়াৰ লগত কিন্তু আগতে টক্কৰ দিব পৰা নাই এইটো পৰা মই গেৰাণ্টি দিছোঁ তো গাইজ আজি ভিডিঅ'টো এইখিনি সময় মাৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে তো নতুন মুভিবিলাক আহিছে তো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব তো আজি ভিডিঅ'টো এইখিনি সময় মাৰি বাই বাই গাইজ গাড়ীৰ ভিতৰৰ পৰা বাই বাই দিছোঁ বাই 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 বাই